আকৌ এটা দিন পাকঘৰতে আৰম্ভ আৰু পাকঘৰতে শেষ। যিটো লেভেলত গৰম পৰিছে নহয়, ছানস্ক্ৰীন নলগালে দিনটো গৈছে আৰু গাল। বলক এতিয়া কামবোৰ কৰোঁ। ৰাতিপুৱাৰ পৰা ভাবি আছিলোঁ যে আজি কি খাম, তাৰপাছত মনত পৰিল যে ৰাতিৰে অকণমান আলু ভাজি আছিলে, গতিকে সেইখিনিয়ে ব্ৰেডৰ লগত কিবা এটি বনাই খাম বুলি ভাবিলোঁ। আৰু তাৰপাছত মনত পৰিল যে মেগীও আছে, গতিকে এক পেকেট মেগীও বনাই ল'লোঁ আৰু ভতিজাকেইটাকো ভাতে বনাই দিছিলোঁ, সিহঁতকেইটা ভাতেই খালে। গতিকে মোৰ পাল পৰিলে, মোৰ কাৰণে সেইকাৰণে এইখিনিয়ে বনাই লৈছোঁ আৰু লগতে এক কাপ চাহও বনাই লৈছিলোঁ। যিহেতু এইকেইদিন বহুত বেছি মানুহৰ অহা যোৱা চলি আছে, গতিকে নিজৰ কাৰণে সিমান এটি সময় পোৱা নাই আৰু ৰিলবিলাকো ভালকৈ বনাব পৰা নাই, ভিডিঅ' ভালকৈ কৰিব পৰা নাই। তথাপিও যিমানখিনি পাৰোঁ আপোনালোকক দিবলৈ যত্ন কৰিছোঁ। আৰু এয়া খাবলৈ ধৰোঁতে মানুহ আহিয়ে পালে, গতিকে এইখিনি খৰধৰকৈ খোৱাৰ পিছতে আকৌ আলহীৰ কাৰণে চাহ বনালোঁ। আৰু আলহীৰ কাৰণে চাহ বনাওঁতে আকৌ এবাৰ মই নিজৰ কাৰণে খালোঁ, গতিকে বহুত বেছি ভাগৰো লাগিছিলে। আৰু তাৰপাছত ধূপ জ্বলালোঁ, যিহেতু মন্দিৰত ধূপ জ্বলাব নাপায়, গতিকে বাহিৰতে জ্বলালোঁ আৰু এয়া ৰেষ্ট ল'লোঁ অকণমান। আজি ভিডিঅ'টো ইমানেই।